বন্ধুসকল, আজি মানৱ সভ্যতা মংগল গ্ৰহ পাব হ'ল। হয়তো মানুহৰ দৰে উন্নত জীৱ ব্ৰহ্মাণ্ডত বিচাৰি পোৱা নাযাব, কিন্তু আজিৰ দিনতো আমাৰ পৃথিৱীত এনেকুৱা কিছুমান আদিম মানৱ জনজাতি আছে যিবিলাকৰ জীৱনত সভ্যতাৰ পোহৰ আজিলৈ পৰা নাই। শিলে শিল ঘঁহাই জুই সৃষ্টি আজিও এনেকুৱা জনজাতি কৰি আহিছে। আধুনিক সমাজৰ পোহৰ নপৰা এনেকুৱা জনজাতি পৃথিৱীৰ বহু ঠাইত আজিও আছে। আফ্ৰিকা, এমাজন আদিৰ গভীৰ অৰণ্যত এনে বহু জনজাতিয়ে আজিও বন্য জীৱন যাপন কৰি আছে। ভাৰতবৰ্ষতো এনেকুৱা এটি বন্য মানৱ গোষ্ঠী আছে। কথাটো শুনি হয়তো বহুতে আচৰিত হ'ব, কিন্তু একেবাৰে সঁচা কথা। বৰ্তমানৰ প্ৰযুক্তিবিদ্যাৰ দিনত এনেকুৱা বন্য সভ্যতা থকা কথাটো হয়তো বহুতে বিশ্বাস নকৰিব। ভাৰতৰ আন্দামান দ্বীপপুঞ্জৰ অন্তৰ্গত এটি সৰু দ্বীপ, যাৰ নাম হৈছে নৰ্থ চেণ্টিনেল দ্বীপ। প্ৰায় 5 বৰ্গ কিলোমিটাৰ আগৰা এই সৰু দ্বীপটো বে অৱ বেংগল এলেকাৰ অংশ। ভাৰত চৰকাৰে এই দ্বীপত যোৱাটো সম্পূৰ্ণৰূপে বেন কৰি থৈছে। ইয়াৰ মেইন কাৰণ হৈছে এই দ্বীপত বাস কৰা জনজাতি। বাহিৰা জগতৰ লগত কোনো ধৰণৰ সম্পৰ্ক কৰিব নোখোজা এই জনজাতি অতি ক্ৰূৰ, আৰু অইন মানুহ গ'লে ইহঁতে জাঠি জোং লৈ আক্ৰমণ কৰে, আৰু সেইবাবে ভাৰত চৰকাৰে ইয়াত যোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি থৈছে। প্ৰায় 50,000 বছৰ আগৰ পৰা এই দ্বীপত এই জনজাতি বাস কৰি আহিছে। এক সমীক্ষা মতে এই দ্বীপত প্ৰায় 50ৰ পৰা 200 আদিম মানুহ আছে। এই মানুহবোৰৰ ৰহন চহন অতি সাধাৰণ। ইহঁতৰ ঘৰবোৰ গছৰ ঠাল ঠেঙুলিৰে সজা, আৰু ইহঁতে চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে। সাগৰত মাছ ধৰা, বনৰীয়া গাহৰি, চৰাই আদি চিকাৰ কৰা আদিয়ে এই জনজাতিৰ মূল জীৱিকা। চিকাৰৰ সঁজুলি হিচাপে ইহঁতে জাঠি, জোং, ধেনুকা আদি ব্যৱহাৰ কৰে। 2004 চনত হোৱা ছুনামিৰ পাছত চৰকাৰৰ দ্বাৰা এই দ্বীপৰ ওপৰেৰে পৰিদৰ্শনৰ বাবে চৰকাৰী হেলিকপ্টাৰ গৈছিল। তেতিয়া চেণ্টিনেলবাসীয়ে হেলিকপ্টাৰলৈ লক্ষ্য কৰি ধেনুকাৰে আক্ৰমণ কৰিছিল। 2006 চনত দুজন মাছমৰীয়া ক্ৰমে সুন্দৰ ৰাজ আৰু পণ্ডিত তিৱাৰীয়ে এই দ্বীপৰ ওচৰত মাছ চিকাৰ কৰি আছিল। ঠিক সেইমতে এই জনজাতিৰ মানুহে সিহঁতৰ ওপৰত কাঁড়েৰে আক্ৰমণ চলায়, ফলত দুয়োৰে মৃত্যু হৈছিল। ইয়াৰ বহু বছৰ আগতেও এজন আমেৰিকান ৰিপৰ্টাৰ এই বন্য মানুহৰ আক্ৰমণৰ বলি হৈছিল। নৰ্থ চেণ্টিনেল দ্বীপত বাস কৰা মানুহৰ প্ৰকৃত তথ্য আজিলে কাৰো হাতত নাই। সিহঁতৰ ব্যৱহাৰ, ভাষা, সংস্কৃতি আদিৰ বিষয়ে কোনেও নাজানে। সাধাৰণতে মাছ চিকাৰ কৰাৰ সময়তে এই মানুহবোৰ অৰণ্যৰ পৰা সাগৰৰ পাৰলৈ ওলাই আহে। ছ'চিয়েল মিডিয়াত এনে বহুতো ভিডিঅ' আছে য'ত কিছুমান মানুহে গৈ জাহাজ বা নাৱেৰে সেই দ্বীপৰ মানুহক খাদ্য যোগান ধৰে, কিন্তু এই ভিডিঅ'বোৰৰ সত্যতা কোনেও নাজানে। বহুতৰে মতে এই দ্বীপবাসীৰ মানুহ নৰসাধক, কিন্তু ইয়াৰ প্ৰকৃত প্ৰমাণ আজিলৈ পোৱা নাই। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।